हेलो फ्रेंड्स एमआरबी क्रिएशनলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ চিৰা আৰু আলুৰে বনোৱা এটি ৰেচিপি লৈ আহিছো। তেন্তে আহক আজি মই ৰেচিপিটো আৰম্ভ কৰো। এয়া লৈছো মই চিৰা 2 কাপ আৰু মই চিৰাখিনি 4-5 বাৰ মান ভালদৰে ধুই লম। এতিয়া মই ভালদৰে ঢাকনি এখনেৰে ঢাকি 5 মিনিটৰ কাৰণে ৰাখি দিম। এয়া মোৰ 5 মিনিট হৈ গৈছে চিৰাখিনি আৰু এয়া চিৰাখিনি মোৰ কোমলিছে। এতিয়া এয়া চাও কোমলি উঠিছে মোৰ চিৰাখিনি। এতিয়া মই ইয়াতে লৈছো আলু 2টা বইল কৰি পিটিকি লৈছো। এতিয়া মই চিৰাখিনিৰ লগত ভালকৈ মিক্স কৰি লম আৰু মই লৈছো কিছুমান মছলা। এয়া হৈছে ৰেড চিলি, এয়া হৈছে ধনিয়াৰ পাউডাৰ আৰু এয়া হৈছে জিৰা গুড়ি অকমান আৰু এয়া হৈছে জলকীয়া 2টা, এয়া হৈছে চফ গুটি কেইটামান আৰু এয়া হৈছে নিমখ। এতিয়া মই এই আটাইখিনি ভালদৰে মিক্স কৰি লম। এয়া মোৰ হৈ উঠিছে মিক্স কৰা। এতিয়া মই বিস্কুটৰ দৰে গোল গোলকৈ বনাই যাম। এয়া মোৰ প্ৰথমটো হৈ গৈছে। এতিয়া মই বাকি কেইটাও এনেকৈ বনাই যাম। এয়া মোৰ আটাইকেইটাই ৰেডি হৈ গৈছে। এতিয়া মই কেৰাহী এখনত তেল দিছো আৰু তেলখিনি গৰম হ'লে এটা এটাকৈ মই দি যাম। এতিয়া মোৰ তেল গৰম হৈ গৈছে। এতিয়া এটা এটাকৈ দি গৈছো আৰু মই গেছটো মিডিয়াম ফ্লেমত দি লৈছো। এয়া মোৰ হৈ গৈছে। এয়া মোৰ আটাইকেইটাই হৈ গৈছে। আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু লাইক কৰিব। আৰু যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।